Hello guys, welcome to my channel Deepika Polu vlog আৰু মই অন্য এটি ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হল বুধবাৰ, শুই উঠি আমি ব্ৰেকফাষ্ট কৰি মেলি মই শিৱানীৰ লগত গৈ পিনে বাৰীৰ পিছফালৰ পৰা অলপমান কপাত উঠাই আনিলোঁ আৰু পাতখিনি মই ভালদৰে মটৰৰ পানী এনেদৰে ধুই লৈছোঁ আৰু পাতখিনি লৈ মই কি বনাম কি কৰোঁ কোন আহিব সকলোখিনি আজি দেখাই থাকিম। তো চাই থাকক ভিডিঅ'টো। এইফালে বজাৰৰ পৰা হাজবেণ্ডে আনিলে লাই আৰু এইফালে ধনিয়া পাত, গাহৰি মাংস। তো মই গাহৰি মাংসখিনি বনাই লওঁ। প্ৰথমে মই ৰচুনালাখিনি পটাখনত থেতেলিয়াই লৈছোঁ আৰু কেৰাহীখন গৰম কৰি মই মাংসখিনি ধুই পিনে ভালদৰে কেৰাহীখনত ভাজি ল'ম আৰু ভালদৰে লৰাই ভাজি থাকিম যেতিয়ালৈকে মাংসখিনিৰ পৰা তেল ওলাই নাহে। আৰু এইখিনি মই বনাম এতিয়া বইল গাহৰি মাংস আৰু বইল গাহৰি মাংসৰ ৰেচিপি দিয়া আছে ভিডিঅ', আপোনালোকে যদি নাই চোৱা প্লিজ এবাৰ চাব। তাৰপিছতে মই ইয়াত দিম আৰু এই ধনিয়া পাত, তাৰপিছত পিচি লোৱা ৰচুন আদা, কুটি লোৱা পিঁয়াজ, এই সকলোবিলাক দি ভালদৰে লৰাই ল'ম। ইয়াতে তেজমুৰি পাতো দিছোঁ মই আৰু তাত দিছোঁ অলপমান মান ধনিয়া পাত। সকলো পাতৰে মই কুমলীয়া পাতবিলাক ইউজ কৰিছোঁ, যিহেতু কুমলীয়া পাতখিনি খাবলৈ ভাল আৰু বুঢ়াবিলাক কিবা ওলোৱা নিচিনা হয়, খাবলৈ ভাল নহয়, সেইটো কাৰণে সকলোখিনি মই কুমলীয়া পাতেই ইয়াত ব্যৱহাৰ কৰিছোঁ। তো আজি এই ৰন্ধন প্ৰণালী কাৰ বাবে, কোন আহিব, ক'ৰ পৰা আহিব, সকলোখিনি আপোনালোকক ভিডিঅ' মাজে মাজে কৈ থাকিম। তো চাই থাকক ভিডিঅ'টো। তাৰপিছত এইখিনি হোৱাৰ লগে লগে মই আনফালে আন এখন কেৰাহী গৰম কৰি তাতে অলপমান মিঠাতেল দি লৈছোঁ আৰু তেলখিনি অলপ গৰম হৈ লোৱালৈকে চাই ল'ব বইল গাহৰি মাংসখিনি প্ৰায় 30-40% মান সিজি গৈছে। ইয়াতে অলপমান দিব লাগিব আলু, চ' মই অলপ আলু দি দিলোঁ আৰু আলুখিনি দি ভালদৰে লৰাই পিনে ইয়াক ঢাকি দিম আকৌ। তাৰপিছতে এইখিনি তেল গৰম হৈ গ'ল আৰু ইয়াতে অলপমান কুটা পিঁয়াজ আৰু থেতেলিয়াই লোৱা ৰচুন আদা অলপ দি লওঁ। তাৰপিছতে দিম মই ইয়াত সোৱাদ অনুসৰি অকণমান হালধি আৰু অকণমান নিমখ। এইখিনি যেতিয়ালৈকে ৰঙা হয় তেতিয়ালৈকে মই ভাজি ল'ম আৰু যেতিয়া ৰঙা হৈ যাব তেতিয়া মই ইয়াত অলপমান গাহৰি মাংস দি দিম। অলপ গাহৰি মাংস দি দিছোঁ। এইখিনি বনাম মই লাই শাকৰ লগত। নতুন লাই আৰু লাই অৱশ্যে 2-3 দিনমান খোৱা হ'লেই আৰু আপোনালোকে খালেনে? নতুনতে লাই খাই খুবেই ভাল লাগে আৰু গাহৰিৰ লগততো লাই দিলেতো আৰুৱেই ভাল লাগে। ইয়াতে মই তেলখিনি গলি নাযাবৰ কাৰণে দি দিছোঁ এটা বিলাহী, অলপ ডাঙৰকৈ কাটি। লাইৰ লগত বিলাহী ভাল লাগে। আৰু এইফালে গাহৰি বইলখিনি প্ৰায় হৈছেগৈ আৰু 50% আৰু বাকীখিনি মই এতিয়া কুকাৰত বনাম। চ' এইটো কেৰাহীখন নমাই মই এটা কুকাৰ বহাই লৈছোঁ আৰু কুকাৰলৈ এইখিনি ট্ৰান্সফাৰ কৰি দিম আৰু কুকাৰত 2 বা 3টা চিটি মৰাই এইখিনি মই নমাই দিম। তেতিয়া খাবলৈ খুবেই ভাল হয়, কোমল হয় আৰু মছলা পাতবিলাকৰ ধুনীয়াকৈ সোৱাদটো ওলাই আহে। ইয়াতে মই মাংসখিনিৰ লগতে দি দিছোঁ 3 কাপ পানী। মাংসখিনি ডুব যোৱালৈকে পানী দিছোঁ আৰু এইফালে প্ৰায় মাংসখিনি হৈছে আৰু তাতে মই এতিয়া দি দিম কাটি লোৱা সৰুকৈ লাইখিনি দি দিছোঁ আৰু এনেকেই আৰু আজি খানা ৰেডি হৈ গ'ল। টুপুলা পাতেৰে মই টুপুলা ভাত বনালোঁ আৰু এইটো দাইল বনালোঁ, গাহৰি, লাই, মাছ, এয়া এটা শুকান মাছৰ চাটনি আৰু এটা হৈছে বাদামৰ চাটনি। চাটনি ৰেচিপিটো দেখুওৱা নহ'ল, অন্য এদিন যদি দেখাম। এইখিনি হৈছে গাহৰি বইল। তো এতিয়া ইমানবোৰ খানা কালৈ বনালোঁ, কোন আহিলে, সকলোবিলাক আপোনালোকক দেখাই আছোঁ। ব'লক যাওঁ আমি বাহিৰলৈ। এইফালে আহিছে মোৰ মাজু মাহী, ডাঙৰ মাহী, এইফালে আহিছে মা, এইফালে মাহী ল'ৰা আৰু এইফালে আমাৰ বেটা খেলি আছে আলহীৰ লগত। এইফালে হ'ল বেটী আৰু এয়া হৈছে মোৰ সৰু মাহী আহিছে আমাৰ ঘৰলৈ প্ৰায় 15 বছৰ পাছত। মাহীহঁতে অহাৰ কাৰণে খুবেই ভাল লাগিলে। মাহীহঁতৰ ঘৰ হৈছে ধেমাজিৰ পৰা 3জনী মাহী আহিলে আৰু লগতে আহিলে মা। তো মাহীহঁতক প্ৰথমে মই এতিয়া চাহ দি ল'ম। এয়া চাহ খাইছে, সকলোৱে তলতে বহি চাহ খাওঁ বুলি ক'লে গৰমত আৰু লাইট এটা অফ হৈ আছে, চ' অলপ আন্ধাৰ আহিছে। এইফালে মা আৰু শিৱানী বাইদেউ বহি আছে আৰু মাহঁতে বহি থাকোঁতে মই আৰু এটা ৰেচিপি বনাই লৈছোঁ। সেইটো হৈছে পলু ঘৰতে পুহিছিলে মায়ে, চ' অলপ লৈ আহিছিলে। তেলখিনি গৰম কৰি পিঁয়াজ অলপ আৰু ৰচুন অলপ থেতেলিয়াই পিনে দি দিছোঁ, অকণমান নিমখ আৰু হালধি। তাৰপিছতে এইখিনি ৰঙাকৈ অকণ ভাজি ল'ম। তাৰপিছতে দি দিম ইয়াত পলুখিনি, গুচাই লোৱা পলুখিনি দি দিছোঁ। পলুখিনি যিহেতু লেটা বন্ধা নাই এনেকৈয়ে আছিলে, চ' এনেকৈয়ে বনাই দিলোঁ। পলু খুবেই প্ৰিয়, সেইটো কাৰণে দেখা মাত্ৰকে বনাই দিলোঁ। মায়ে ঘৰতে পুহিছে পলু, চ' অলপ লৈ আহিছিলে। এইখিনি হোৱাৰ পিছতে মই অলপ দি দিছোঁ ইয়াত কটা
মান ধনিয়া পাত দিলে খাবলৈ খুবেই ভাল লাগে। আজি ভিডিঅ'টো ইমানেই আছিলে, তো এনেকৈ ইমানখিনি বনালোঁ মাহীহঁতৰ কাৰণে। আৰু যদি চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব। তো ইমানতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। এইয়া হৈছে আলহীৰ থালিখন। তো আজিলৈ আহিছোঁ ইমানতে, বাই বাই।